বন্ধুসকল, পূৰ্বৱৰ্তী ভিডিঅ'ত আমি টেটত আহিব পৰা কিছুমান অসম সম্পৰ্কীয় অতিকৈ জৰুৰী কিছুমান প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰি উলিয়াইছিলোঁ, যোনটো প্ৰশ্ন উত্তৰ চাই বহুতো লোকে খুব ভাল পাইছিল। গতিকে এইবাৰ আমি টেটত আহিব পৰা কিছুমান সংক্ষিপ্ত শব্দৰ সম্পূৰ্ণ ফুল ফৰ্মসমূহ আপোনাক এই ভিডিঅ'টোত আমি কৈ দিম, যোনবোৰ প্ৰশ্ন টেটত অহাৰ খুব সম্ভাৱনা আছে। গতিকে আপুনি এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ কোনো ধৰণৰ স্কিপ নথবা কোনো ধৰণৰ প্ৰভাৱ নোহোৱাকৈ আপুনি চাব, তেতিয়া আপুনি নিশ্চয় উপকৃত হ'ব। গতিকে আহক এতিয়া আমি এটা এটাকৈ জানো কিছুমান সংক্ষিপ্ত শব্দৰ সম্পূৰ্ণ ৰূপ। প্ৰথমটো হৈছে AASU অৰ্থাৎ আছু। আছুৰ ফুল ফৰ্ম হৈছে অল আছাম ষ্টুডেণ্ট ইউনিয়ন। তাৰ পাছতে নেক্সটটো হৈছে ABILC। ABILCৰ ফুল ফৰ্ম হৈছে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ। তাৰ পাছতে নেক্সটটো হৈছে ABSU অৰ্থাৎ এফছু। এফছুৰ ফুল ফৰ্ম হৈছে অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন। তাৰ পাছতে নেক্সট হৈছে ACS। ACSৰ ফুল ফৰ্ম হৈছে আছাম চিভিল ছাৰ্ভিচ। ইয়াৰ পাছতে নেক্সট হৈছে APS। APSৰ ফুল ফৰ্ম হৈছে আছাম পুলিচ ছাৰ্ভিচ। ইয়াৰ পাছতে নেক্সট হৈছে AFL। AFLৰ ফুল ফৰ্ম হৈছে আছাম ভাৰতী কেমিকেল লিমিটেড। ইয়াৰ পাছতে নেক্সট হৈছে AGP। AGPৰ ফুল ফৰ্ম হৈছে অসম গণ পৰিষদ। ইয়াৰ পাছতে নেক্সটটো হৈছে AHSEC। AHSECৰ ফুল ফৰ্ম হৈছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। ইয়াৰ পাছতে নেক্সট হৈছে AIDC। AIDCৰ ফুল ফৰ্ম হৈছে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট। ইয়াৰ পাছতে নেক্সট হৈছে AMC। AMCৰ ফুল ফৰ্ম হৈছে আছাম মেডিকেল কলেজ। ইয়াৰ পাছতে নেক্সট হৈছে APL। APLৰ ফুল ফৰ্ম হৈছে আছাম পেট্ৰকেমিকেল লিমিটেড। ইয়াৰ পাছতে নেক্সট হৈছে APSC। APSCৰ ফুল ফৰ্ম হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াৰ পাছতে নেক্সট হৈছে ASCARD। ASCARDৰ ফুল ফৰ্ম হৈছে আছাম ষ্টেট কোঅপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক। ইয়াৰ পাছতে নেক্সট হৈছে ASEB। ASEBৰ ফুল ফৰ্ম হৈছে আছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ড। ইয়াৰ পাছতে নেক্সট হৈছে ASIDC। ASIDCৰ ফুল ফৰ্ম হৈছে আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। ইয়াৰ পাছতে পৰৱৰ্তী হৈছে ASTC। ASTCৰ ফুল ফৰ্ম হৈছে আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন। ইয়াৰ পাছতে নেক্সট হৈছে ATC। ATCৰ ফুল ফৰ্ম হৈছে আছাম টি কৰ্পৰেশ্যন। ইয়াৰ পাছতে নেক্সট ATDC। ATDCৰ ফুল ফৰ্ম হৈছে আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন। ইয়াৰ পাছতে নেক্সট BRPL। BRPL ফুল ফৰ্ম হৈছে বঙাইগাঁও ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেলছ লিমিটেড। ইয়াৰ পাছতে হৈছে BSS। BSSৰ ফুল ফৰ্ম হৈছে বড়ো সাহিত্য সভা অৰ্থাৎ বড়ো সাহিত্য সভা। ইয়াৰ পাছতে নেক্সট হৈছে BTC। BTCৰ ফুল ফৰ্ম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। ইয়াৰ পাছতে নেক্সট হৈছে DRDA। DRDAৰ ফুল ফৰ্ম হৈছে ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেঞ্চি। ইয়াৰ পাছতে নেক্সট হৈছে GMC। GMCৰ ফুল ফৰ্ম হৈছে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন। ইয়াৰ পাছতে নেক্সট হৈছে GMCH। GMCHৰ ফুল ফৰ্ম হৈছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। ইয়াৰ পাছতে নেক্সট GU। GUৰ ফুল ফৰ্ম হৈছে গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াৰ পাছতে নেক্সট হ'ল IITG। IITGৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী। নেক্সট হৈছে JEC। JECৰ ফুল ফৰ্ম হৈছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। তাৰপাছতে নেক্সট হ'ল JRY। JRYৰ ফুল ফৰ্ম হৈছে জৱাহৰ ৰোজগাৰ যোজনা। ইয়াৰ পাছতে নেক্সট হৈছে NEC। NECৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ইষ্টাৰ্ণ কাউন্সিল। ইয়াৰ পাছতে নেক্সট NEFA অৰ্থাৎ নেফা। ইয়াৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি।
ইয়াৰ পাছতে নেক্সট NFR NFR হৈছে NFRৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ইয়াৰ পাছতে নেক্সট হ'ল SEBA SEBA ইয়াৰ ফুল ফৰ্ম হৈছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অসম নেক্সট হৈছে STA TFED ইয়াৰ ফুল ফৰ্ম হৈছে আসাম ষ্টেট কোঅপাৰেটিভ মাৰ্কেটিং এণ্ড কনজিউমাৰ্ছ ফেডাৰেশ্যন লিমিটেড ইয়াৰ পাছতে নেক্সট হৈছে TRYSEM ইয়াৰ ফুল ফৰ্ম হৈছে ট্ৰেইনিং অফ ৰুৰেল ইউথ ফৰ সেল্ফ এমপ্লয়মেণ্ট ইয়াৰ পাছতে নেক্সট একেবাৰে শেষত হৈছে TET অৰ্থাৎ টেট আৰু টেট মানে কি আপোনালোকে নিশ্চয় জানে ইয়াৰ ফুল ফৰ্মটো হৈছে টিচাৰ এলিজিবিলিটি টেষ্ট গতিকে এইখিনিয়ে হৈছে কিছুমান সংক্ষিপ্ত শব্দৰ সম্পূৰ্ণ ফুল ফৰ্ম আশা কৰিছোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ কোনো ধৰণৰ স্কিপ নতুবা ফৰৱাৰ্ড নকৰাকৈ চালে আৰু আপুনি নিশ্চয় কথাবোৰ গম পালে আমি আশা কৰিছোঁ এই কথাসমূহ গম পাই গ'লে আপুনি নিশ্চয় টেটত বহুতে নিশ্চয় উপকৃত হ'ব গতিকে এনেকুৱা ধৰণৰ আপুনি পৰৱৰ্তী সময়তো টেটত আহিব পৰা যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ যদি জানিব বিচাৰে তেন্তে আপুনি আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰি আমাক উৎসাহ কৰিব আৰু পৰামৰ্শ হিচাপে আপুনি আমাক কমেণ্ট কৰিব আৰু পুনৰবাৰ কৈছোঁ পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাব বিচাৰে তেন্তে আপুনি আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব ধন্যবাদ